আপোনালোকে জানে যে সদায় সময়ৰ কাম সময়ত শেষ কৰিব লাগে। তাৰ সত্ত্বেও কিন্তু আমাৰ মনত সঘনাই আহি থাকে যে অকল আজি, কালিৰ পৰা মই ফুল চিৰিয়াছ বা অনলি দ্য লাষ্ট ভিডিঅ', তাৰ পাছত পঢ়িবলৈ বহি যাম। আৰু দ্য মোষ্ট কমন ওৱান হৈছে এই ঘড়ীৰ কটাটো 6ত আহি যাওক, তাৰপিছত মই উঠি যাম। আৰু এনে বহুত এক্সাম্পলছ। কিন্তু বন্ধুসকল, আপোনালোকে জানেনে এনেকে কালি কৰিম বা অলপ পিছত কৰিম কৰি থাকিলে আমাৰ ব্ৰেইনে বেয়া ট্ৰেইনিং বা এক্সাৰচাইজ লাভ কৰে। কাৰণ আপুনি আপোনাৰ ব্ৰেইনক যি শিকাব সি সেইটোৱে শিকিব, তাক ভাল বেয়া নিৰ্বাচন কৰাৰ একো শক্তি নাই। সেয়েহে আমি সদায় ভাল অভ্যাস অৱলম্বন কৰা উচিত। তো বন্ধুসকল, আহক আজি আমি এই আজিৰ কাম আজিৰ কৰাৰ যি অভ্যাস, যাক আমি প্ৰক্ৰেষ্টিনেশ্যন বুলি কওঁ, তাৰ ওপৰতে কথা ক'ম। আৰু তিনিটা এনে চাইণ্টিফিক মেথডছ ক'ম যাৰ সহায়ত আমি প্ৰক্ৰেষ্টিনেশ্যনক এভইড কৰি লাইফ চেঞ্জিং ডিচিশ্যনছ ল'ব পাৰোঁ। আৰু আজিৰ বুক চামেৰি হৈছে থমাছ ফ্ৰাংকছৰ বুক 10 Steps to Earning Awesome Grades-ৰ ওপৰত। তো বন্ধুসকল, মোৰ নাম জিডি আৰু আপোনালোকে চাই আছে অসমী টিউব। So let's begin. তো বন্ধুসকল, প্ৰথমটো মেথড হৈছে এভইড ল' ডেন্সিটি ফান। এক্সাম্পল, আপোনালোকে এনে বহু মানুহক দেখিছে যোনে ওচৰত কৈ ফুৰিব, বন্ধু মোক এই গেমটো এবাৰ খেলিবলৈ বৰ মন আছিল বা এই মুভিখন এবাৰ চাবলৈ বৰ মন আছিল। কিন্তু যেতিয়া তেওঁক সেই গেমটো খেলিবলৈ বা সেই মুভিটো চাবলৈ কোৱা হয়, তেতিয়া কিন্তু সি কয় যে তাৰ সময় নাই, কিয়নো তাৰ বহুত কাম আছে হেনো। কিন্তু তেওঁলোকেই অলপ পিছত ফেচবুক স্ক্ৰল কৰি ফুৰিব আৰু বেলেগৰ ফটোত লাইক কৰি ফুৰিব। ফেচবুক, ইনষ্টাগ্ৰামত ফটো লাইক কৰাটো এক ধৰণৰ ফান, কিন্তু ইয়াক কোৱা হয় ল' ডেন্সিটি ফান। আৰু এই ল' ডেন্সিটি ফানে হৈছে এটা ডাঙৰ ৰিজন ফৰ প্ৰক্ৰেষ্টিনেশ্যন। সেয়েহে বন্ধুসকল, অলৱেজ হেভ এ হাই ডেন্সিটি ফান। মানে যেতিয়া যি কৰিবলৈ মন যায় তেতিয়াই কৰক, কিন্তু নিজক কমিট কৰি। মানে আপুনি এটা কামক নিৰ্দিষ্ট সময় দিব, যেনেকে 2 ঘণ্টা মই যদি এইটো কৰিম, 4 ঘণ্টা মই সেইটো কৰিম, এক্সেট্ৰা এক্সেট্ৰা। কিয়নো তেনেকে কৰিলে আপোনাৰ ব্ৰেইন ফ'কাছড মোডত আহি যাব, হুইচ হেল্পছ আছ ইন ডুইং এ পাৰ্টিকুলাৰ ৱৰ্ক উইথ ফুল কনচেনট্ৰেশ্যন। আৰু এই টেকনিক প্ৰক্ৰেষ্টিনেশ্যনক এভইড কৰাৰ বাবে বহুত উপযোগী। তো বন্ধুসকল, দ্বিতীয় টেকনিক হৈছে পমডোৰো টেকনিক। বন্ধুসকল, বেছিভাগ সময় আমি প্ৰক্ৰেষ্টিনেট কৰোঁ কিয়নো আমাক সেই কামৰ ডেডলাইন বা সেই কাম শেষ হোৱাৰ সময়ৰ আইডিয়া নাথাকে। তো বন্ধুসকল, এনেধৰণৰ চিটুৱেশ্যনক এভইড কৰাৰ বেষ্ট উপায় হৈছে পমডোৰো টেকনিক। একৰ্ডিং টু দিছ টেকনিক, আমাক যিকোনো টাস্কই হওক প্ৰথম ষ্টাৰ্ট কৰি 25 মিনিটছ কৰিব লাগে, আৰু তাৰ পাছত 10 মিনিটছৰ ৰেষ্ট বা আপোনাৰ ভাল লগা কাম, আকৌ 25 মিনিটছৰ কাম আৰু 10 মিনিটছ ৰেষ্ট। লাগিলে আপোনাৰ টাস্ক শেষ হওক या নহওক। আৰু বন্ধুসকল, ইয়াক কোৱা মতে আপোনাক 25 মিনিটে কৰিব লাগিব যে সেয়া নহয়, ইয়াক আপুনি আপোনাৰ সময়ৰ লগত চেঞ্জ কৰিব পাৰে। মানে আপুনি এটা ছিংগল টাস্কত কিমান সময় দিব পাৰিছে সেয়াৰ ওপৰত ভিত্তি কৰি, আৰু এই সময়ক আপুনি বঢ়াই নিব ইন এ কনষ্টেণ্ট মেনাৰ। এক্সাম্পল, প্ৰথম সপ্তাহ যদি আপুনি 25 মিনিট কৰিলে, ছেকেণ্ড সপ্তাহ আপুনি 30 মিনিটছ কৰক, আৰু তাৰ পিছৰ সপ্তাহ 35 মিনিটছ। তো বন্ধুসকল, ফাইনেলি আহিলে ৱৰ্ল্ড ফেমাছ প্ৰক্ৰেষ্টিনেশ্যন ইকুৱেশ্যন, যাক দিছিল পাৰ্চ ষ্টিল নামৰ এজন বিখ্যাত মটিভেশ্যনেল স্পীকাৰে। আৰু একৰ্ডিং টু দিছ ইকুৱেশ্যন, মটিভেশ্যন বা উৎসাহ ইজ ইকুৱেল টু এক্সপেক্টেঞ্চি ইনটু ভেলিউ বাই ইম্পালচিভনেছ ইনটু ডিলে। যাতে আহক আমি এইবিলাকক এটা এটাকে চাই লওঁ। তো প্ৰথম আহিলে এক্সপেক্টেঞ্চি, বা আপুনি সেই পাৰ্টিকুলাৰ কামক লৈ কিমান কনফিডেণ্ট আছে। আৰু একৰ্ডিং টু দিছ ইকুৱেশ্যন, যিমান বেছি আপোনাৰ সেই কামৰ প্ৰতি কনফিডেণ্ট, সিমান বেছি আপোনাৰ সেই কামৰ প্ৰতি মটিভেশ্যন। নেক্সট হৈছে ভেলু, বা আপোনাৰ বাবে সেই কামটো কৰা কিমান ইম্পৰ্টেণ্ট। তো যিমান বেছি ভেলিউ, সিমান বেছি মটিভেশ্যন। নেক্সট হৈছে ইম্পালচিভনেছ, বা এটা কাম কৰিবলৈ যাওঁতে বেলেগ কিবা কৰি পেলোৱা। এক্সাম্পল, আপুনি বছৰ ধৰি এটা মোবাইল কিনিবলৈ পইচা গোটাইছিলে, কিন্তু শেষত গৈ আপুনি গোটেই পইচা আপোনাৰ কাপোৰ কিনাত লগাই দিলে। আৰু একৰ্ডিং টু দ্য ইকুৱেশ্যন, হায়াৰ দ্য ইম্পালচিভনেছ, লোৱাৰ দ্য মটিভেশ্যন। আৰু লাষ্টলি হৈছে ডিলে, বা আপোনাৰ কাম শেষ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হৈছে। চ' যিমান বেছি ডিলে, সিমান কম মটিভেশ্যন। তো বন্ধুসকল, একৰ্ডিং টু থমাছ ফ্ৰাংক, আমি প্ৰক্ৰেষ্টিনেশ্যনক এভইড কৰিব পাৰোঁ বাই ইউজিং এন এলগৰিদম। প্ৰথম, আইডেণ্টিফাই দ্য এলিমেণ্টছ, মানে ইকুৱেশ্যনত থকা এলিমেণ্টছক আইডেণ্টিফাই কৰক। যেনে যদি আপোনাক লাগিছে যে মোৰ দ্বাৰা এই কামটো হ'বই নে নহয়, তেন্তে আপোনাৰ এক্সপেক্টেঞ্চি কমি আছে। নেক্সট, যদি আপোনাক লাগিছে যে মইনো এই কামটো কেলে কৰিছোঁ, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তেন্তে আপোনাৰ ভেলু কম আছে। যদি আপুনি এটা কাম কৰিবলৈ যাওঁতে আন এটা কৰি পাইছে, তেন্তে আপোনাৰ ইম্পালচিভনেছ কমি আছে। আৰু যদি আপোনাক লাগিছে যে এই কাম কৰিবলৈতো বহুত দিন আছে, তেন্তে আপোনাৰ ডিলে বেছি। আৰু চ' ফৰ দ্য ফেক্টৰ্ছ উই প্ৰক্ৰেষ্টিনেট, আৰু এবাৰ আইডেণ্টিফাই কৰাৰ পাছত এইবিলাকক ইম্প্ৰুভ কৰক to avoid procrastination. তো বন্ধুসকল, আপোনাৰ এই বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ। আৰু আজিৰ বুক চামাৰি আছিল থমাছ ফ্ৰাংকৰ বুক 10 Steps to Earning Awesome Grades-ৰ ওপৰত। For any suggestion,
প্লিজ কমেণ্ট এণ্ড অলছ' কমেণ্ট ফৰ দ্য নেক্সট ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ চেনেল অসম ইউটিউবক ছাবস্ক্ৰাইব কৰিব। শেহতীয়াকৈ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।